হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। আজি ভাবিছোঁ অকণমান আলু পৰঠা বনাওঁ, যিহেতু অলপ দিন হ'ল আলু পৰঠা নোখোৱা। সেয়ে ভাবিলোঁ, ছোৱালীও বহুত দিনৰ পৰা কৈ আছিলে মা মোক আলু পৰঠা বনাই দিয়া বুলি। তাকে আজি মন গ'ল আলু পৰঠা বনালোঁ। আৰু খুব বেছি বৰষুণ দি আছিলে এইকেইদিনা, আৰু কালি আজি খুব বৰষুণ ৰ'দ দিছে। সেইকাৰণে ভাবিলোঁ আজি বেলেগ কিবা এটাকে খাওঁচোন, কিমাননো ভাত খাই থাকিম নহয় জানো। সেয়ে আজি মই আলু পৰঠা বনালোঁ, আৰু এই আলু পৰঠা বনোৱা ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰা নাছিলোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। সকলোৱেই আলু পৰঠা বনাব জানেই নহয় জানো, আৰু মইনো কেনেধৰণে বনাইছোঁ, মই বনোৱা ষ্টাইলবোৰ হয়তো আপোনালোকৰ নহ'বও পাৰে। সেয়ে মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ। প্ৰথমতে মই আলুখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ। বইল কৰাৰ পাছতে মই আলুখিনি পিটিকা কৰিলোঁ। তাতে মই জিৰা, ধনিয়া, ৰেড চিলি আৰু পিঁয়াজ অকণমান কাটি দিছোঁ। ধনিয়াও দিছোঁ অকণমান দেৰি, কম একদম। তাৰ পাছতে ধুনীয়াকৈ মই আটাটো গোল কৰি তাৰ পাছতে তাতে আলুখিনি মই ভৰাই দিছোঁ, আৰু ধুনীয়াকৈ লাহে লাহে বেলি আছোঁ অকণমান শুকান আটা গুৰি দি। আপোনালোকে কেনেধৰণে বনায়, হয়তো এনেকৈয়ে বনায় নহয় জানো। মই এনেধৰণে বনাওঁ, অকণমান ৰিফাইন তেল দিছোঁ দেই। তাৰ পাছতে মই ইয়াতে ৰুটিটো পুৰি দিছোঁ, কিন্তু বাহিৰলৈ ওলাই অহা নাই দেই ভিতৰৰ আলুখিনি। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিল। আমি খালোঁ, ছোৱালীয়ে মই দুইজনীয়ে খুব ভাল পালে। ছোৱালীয়ে খাই মা মোক কৈছে আকৌ এদিন বনাই দিবা বুলি। তাকে মই আকৌ এদিন বনাই দিব লাগিব। আৰু সকলো ভালে। এইফালে মই কাম কৰি থাকোঁতে মুখত মই আলু আৰু হালধি লগাই লৈছোঁ, ৰুটিখিনি বেলিও হ'ব ধুনীয়াকৈ। মোৰ পুৰিও হৈ যোৱাৰ পাছতে মই মুখখন ধুই দিব পাৰিম, সেই বুলিহে লগাই থৈছোঁ। আৰু ফেচবুকত লাগি থকা 3 মাহ মানে হৈছে। তাৰ আগতে লাগিছিলোঁ যদিও ইমান বেছি ভালদৰে জনা নাছিলোঁ ফেচবুকৰ বিষয়ে।